হেল্ল' এভৰিৱান আজি এই ভিডিঅ'টো ছোৱালীবিলাকৰ কাৰণে আনিছোঁ কি ধৰণে এজনী ছোৱালীয়ে গাৰ্লছে হায়াৰ ডিগ্ৰী নোলোৱাকৈ বা হায়াৰ ষ্টাডিজ নকৰাকৈ এইচএছ পাছ অথবা মেট্ৰিক পাছৰ পিছত কিছুমান প্ৰফেশ্যনেল লাইনত গৈ ছোৱালীবিলাকে এমপ্লয়মেণ্টৰ দিশত আগবাঢ়ি যাব পাৰিব সেই কথাবিলাককে লৈ মই কেইটামান স্পেচিফিক পইণ্ট কম যিকেইটা পইণ্টৰ জৰিয়তে কেইটামান এমপ্লয়মেণ্ট অপৰচুনিটি পাব ল'ৰা ছোৱালীবিলাকে বিশেষকৈ ছোৱালীবিলাকৰ কাৰণে ভিডিঅ'টো আনিছোঁ সেইকাৰণে মই ইয়াত ছোৱালীৰ কথা ক'ম ল'ৰাবিলাকেও এইবিলাক লাইন যাব পাৰে কিন্তু বেছিভাগ ক্ষেত্ৰত ছোৱালীৰ কাৰণে যথেষ্ট সুবিধাজনক গতিকে আজিৰ যুগত বহুতখিনি ছোৱালীয়ে এমপ্লয়মেণ্টৰ দিশত আগবাঢ়ি যোৱাত বাধাত জন্মে বহুতো কাৰণ থাকে ছ'চাইটিৰ প্ৰব্লেম থাকে মেণ্টেল প্ৰেছাৰ ছ'চাইটিৰ কাৰণে আহে অথবা বিভিন্ন ধৰণৰ কিছুমান বাউণ্ডেৰীৰ কাৰণে বহুতখিনি ছোৱালীয়ে এমপ্লয়মেণ্টৰ দিশত আগবাঢ়ি যাব নোৱাৰে সেইকাৰণে মই বিশেষকৈ স্কুল অথবা কলেজৰ ছোৱালীবিলাকৰ কাৰণে এই ভিডিঅ'টো আনিছোঁ যাতে ছোৱালীবিলাকে স্মাৰ্টলি যদি এটা ভাল ডিচিজন লয় তেতিয়া কি হ'ব প্ৰফেশ্যনেল লাইনত ছোৱালীবিলাকেও বহুত কিবা কিবি কাম কৰি ফাইনেন্সিয়েলি নিজকে ষ্টেবল কৰিব পাৰিব গতিকে পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজিৰ যুগত ছোৱালীবিলাকে বহুত ক্ষেত্ৰত প্ৰফেশ্যনেল লাইনত অথবা বিজনেছ লাইনত পিছ পৰি যায় কিহৰ বাবে প্ৰথম কথা সজাগতা নথকাৰ কাৰণে বহুতখিনি কথা নজনাৰ বাবে ছোৱালীবিলাকে আগবাঢ়ি যাব নোৱাৰে গতিকে ছোৱালীবিলাকক কেইটামান অল্টাৰনেট অপশ্যনছৰ কথা ক'ম যিবিলাক প্ৰফেশ্যনেল লাইন এফৰ্ডেবল লাইন যদিহে আপোনালোকৰ ফাইনেন্সিয়েল প্ৰব্লেম আছে বা হায়াৰ ষ্টাডিজ ছোৱালীবিলাকে কৰিব বিচৰা নাই হাই ছেকেণ্ডেৰী পাছ কৰিছে অথবা মেট্ৰিক পাছ কৰিছে গতিকে কোনো ধৰণৰ ডিগ্ৰী নাথাকিলেও ছোৱালীবিলাকে এই কিছুমান লাইনত আগবাঢ়ি গ'লে ফাইনেন্সিয়েলি নিজৰ পৰিয়ালটোক অথবা নিজকো যথেষ্ট পৰিমাণে ছেটেল কৰিব পাৰিব এই লাইনবিলাকত যদি ভালদৰে ডেডিকেটেডলি কাম কৰে গতিকে সেই লাইনকেইটাৰ কথা ক'ম যিকেইটা এমপ্লয়মেণ্ট অপশ্যনৰ কথা কৈছোঁ সেইকেইটা অপশ্যনৰ কথা মই দেৰি নকৰাকৈ আৰম্ভ কৰিছোঁ ফাৰ্ষ্ট যিটো অপশ্যনৰ কথা মই ক'ম সেই অপশ্যনটো হৈছে টেইলৰিং বহুতখিনি ক্ষেত্ৰত ছোৱালীবিলাকে এই লাইনটোৰ পৰা আঁতৰি থাকে যদিও বৰ্তমান সময়ত কিছু ক্ষেত্ৰত দেখা যায় যে বহু লোক আগবাঢ়িছে ফিমেল কমিউনিটি লাহে লাহে টেইলৰিঙত আহিছে কিন্তু এতিয়াও বহুত ছোৱালী কমি আছে গতিকে বিশেষকৈ টেইলৰিঙৰ ওপৰত যিটো কোৰ্চৰ কথা কৈছোঁ এইটো এনেকুৱা এটা প্ৰফেশ্যনেল কোৰ্চ যিটো কোৰ্চৰ মৰণ নাই কাপোৰ চিলাব লাগিবই ফেশ্বন গ্ৰ' হৈ আছে ফেশ্বন ইণ্ডাষ্ট্ৰি লাহে লাহে বাঢ়ি গৈ আছে গতিকে এইটো এটা ডাঙৰ অপৰচুনিটি হয় যদিহে ছোৱালীবিলাকে ভালদৰে এই বিষয়টোৰ ওপৰত এটা কোৰ্চ কৰে অফলাইন অনলাইন বহুত কোৰ্চ আছে আৰু এফৰ্ডেবল প্ৰাইজত কোৰ্চ আছে বহুত দামী নহয় গতিকে টেইলৰিঙৰ কোৰ্চটো যদি ছোৱালীবিলাকে কৰে কাপোৰৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কোৰ্চ আছে টেইলৰিঙৰ ভিতৰত শ্বাৰ্ট হ'ব পাৰে পেণ্ট হ'ব পাৰে স্পেচিফিকেলি ফিমেল ড্ৰেছৰ ওপৰত হ'ব পাৰে চিলড্ৰেনৰ ড্ৰেছৰ ওপৰত হ'ব পাৰে তাৰ বিষয়ে যদি ভালদৰে যদি আয়ত্ব কৰি ছোৱালীবিলাকে টেইলৰিংটো শিকিব পাৰে চিলাই কাম কৰি বহুত ল'ৰা ছোৱালীয়ে বিশেষকৈ ছোৱালীৰ কথা কৈছোঁ ব্যৱসায়ো কৰি আছে আৰু বহুতে চাকৰিও কৰি আছে ভাল জেগাত গতিকে ভালদৰে যদি কামটো কৰিব পাৰে কোনো ধৰণৰ ডিগ্ৰীৰ প্ৰয়োজন নাই কিন্তু এইটো যদি কোৰ্চ কৰে প্ৰফেশ্যনেলিও স্বাৱলম্বী হ'ব পাৰিব ছেল্ফ এমপ্লয়মেণ্টৰ দিশতো কাম কৰিব পাৰিব অথবা কাৰোবাৰ আণ্ডাৰত জব হিচাপেও ফাৰ্ষ্ট কৰি পইচা ঘটিব পাৰিব এইবিলাক জবৰ মৰণ নাই গতিকে এইটো এটা ইম্পৰ্টেণ্ট ক'লোঁ নেক্সট যিটো অপশ্যনৰ কথা ক'ম সেই অপশ্যনটো হৈছে বেকিং কোৰ্চ বেকিঙৰ ভিতৰত কেক বনোৱা হ'ব পাৰে বিস্কুট বনোৱা হ'ব পাৰে বিভিন্ন ধৰণৰ বেকিঙৰ যিমানবিলাক আইটেমছ আছে মিঠাই হ'ব পাৰে বিশেষকৈ বিস্কুট কেক তাৰ ভিতৰত আছে বিভিন্ন ধৰণৰ আপুনি বিস্কুট নহ'লেও কেকৰ বাহিৰে ব্ৰেডৰ ওপৰতো কাম কৰিব পাৰে আজিৰ যুগত বেকিং ইণ্ডাষ্ট্ৰিও ডেভেলপ হৈ গৈ আছে গতিকে আপোনালোকে ঘৰতে বহি যদি হোম মেকিং কেকৰ ওপৰত যদি কাম কৰে কেক বেচি পেলাইও বহুতখিনি মহিলাই স্বাৱলম্বী হৈ আছে বহুতখিনি পইচা ঘটি আছে বহুত উদাহৰণ আছে গতিকে কেক যদি ভালকৈ বনাবলৈ শিকে আজিৰ যুগত প্ৰথম কথা বাৰ্থডে বুলিয়ে নহয় বাৰ্থডে জব কাৰোবাৰ কেঁচুৱা জন্ম হৈছে যিকোনো ক্ষেত্ৰত এনিভাৰ্চাৰী ৱেডিং সকলো জেগাতে কি হয় কেকৰ প্ৰয়োজন হয় গতিকে আজিৰ যুগত সকলো অঞ্চলতেই কেক কাটে যিকোনো ইভেণ্টত যিকোনো অকেজনত কেকৰ প্ৰয়োজন হয় গতিকে তেনেকুৱা কামত যদি ল'ৰা ছোৱালীবিলাকে বিশেষকৈ ছোৱালীবিলাকে যদি কেক মেকিঙৰ ওপৰত কাম কৰে কেনেকৈ বেকিং ইণ্ডাষ্ট্ৰিত কেকটো বনোৱা যায় কি ধৰণে তাত ডিজাইন কৰোৱা যায় কি ইনগ্ৰিডিয়েণ্টছ ইউজ কৰিলে কেকটো বেছি টেষ্টি হয় গতিকে সেইবিলাকৰ ওপৰত যদি ভালদৰে কোৰ্চ কৰে এফৰ্ডেবল প্ৰাইজত কোৰ্চ আছে অনলাইনো কোৰ্চ আছে ৩,০০০-৪,০০০ টকা ন্যূনতম দামত ছোৱালীবিলাকে কেকৰ ওপৰত পঢ়িব পাৰে কোৰ্চ কৰিব পাৰে প্ৰেক্টিচ কৰিব পাৰে তেতিয়া কি হ'ব ভালদৰে শিকি লোৱাৰ পিছত এখন চাৰ্টিফিকেট হোৱাৰ পিছত ছোৱালীবিলাকে নিজৰ ঘৰতেই কেকৰ কাম কৰিব পাৰে কোনো ধৰণৰ অঞ্চলত নগ'লেও কোনো ধৰণৰ বাহিৰলৈ ফুৰি নগ'লেও বোলে মই ঘৰতেই কেক বনাম ঘৰৰ যদি নগৰীয়া অঞ্চল আছে গতিকে নগৰলৈ ওলাই আহি পেলাই যদি তাতে যদি কোনো অঞ্চলত যদি কেক শিকি লৈ পেলাই অকণমান কেক বনাবলৈ ষ্টাৰ্ট কৰে ঘৰৰ পৰাই অৰ্ডাৰ দিব পাৰিব ইনষ্টাগ্ৰামত কেনেকৈ পেজ খুলিব লাগে সেইবিলাক যদি অলপ অনলাইন প্লেটফৰ্মৰ কথা শিকি লয় কেকৰ ব্যৱহাৰ কৰিও বহুত ছোৱালীয়ে স্বাৱলম্বী হৈ আছে কাম কৰি আছে গতিকে এইটো এটা ভাল অপশ্যন নেক্সট এটা ইম্পৰ্টেণ্ট অপশ্যনৰ কথা মই এতিয়া ক'ম ছোৱালীবিলাকৰ কাৰণে সেইটো হৈছে গ্ৰুমিং
গ্ৰুমিঙৰ ক্ষেত্ৰত চুলিৰ কথা আহে, ফেচিয়েল গ্ৰুমিঙৰ কথা হ'ব পাৰে, নখৰ ওপৰত হ'ব পাৰে, যিটো নেইল গ্ৰুমিং বুলি কয়। এইটো ইণ্ডাষ্ট্ৰি ইমান ডেভেলপ হৈ গৈ আছে, বিশেষকৈ ছোৱালীবিলাক মেকআপৰ লগত জড়িত, বিভিন্ন ক্ষেত্ৰত ফেচিয়েলৰ ওপৰত জড়িত। গতিকে ছোৱালীবিলাকে নিজকে ভাল কৰি ৰাখিবৰ কাৰণে, ধুনীয়া কৰি ৰাখিবৰ কাৰণে বহুত যতন লয়। সেই ক্ষেত্ৰত যদি আপুনি অকণমান যদি নগৰলৈ ওলাই আহি পেলাই অকণমান গ্ৰুমিঙৰ ওপৰত কোৰ্চ কৰে, চুলি কেনেকৈ মেনেজ কৰিব লাগে, ফেচিয়েলৰ কেনেকৈ আমি কাম কৰিব লাগে, বিভিন্ন ধৰণৰ ডিজাইনিঙৰ ওপৰত আপুনি পঢ়ক। বহুতখিনি কোৰ্চ আছে, থিয়ৰিটিকেল প্ৰেক্টিকেল গোটেই কোৰ্চ ভালদৰে এফৰ্ডেবল প্ৰাইজত অনলাইনো আছে, অফলাইনো আছে। গতিকে সেইবিলাকৰ ওপৰত ভালদৰে কাম কৰি আজিৰ সময়ত বিউটি চেলুন, তাত চুলিৰ ওপৰত, দাড়িৰ ওপৰৰ পৰা আদি কৰি বিশেষকৈ ছোৱালীবিলাকৰ কাৰণে কৈ আছোঁ, ফেচিয়েলৰ যেতিয়া কথা আহে, মতা মানুহৰতো মই বাদেই দিছোঁ, মতা মানুহৰ বিয়েৰ্ড, হেয়াৰ এইখিনিয়ে থাকে। বেছিভাগ ক্ষেত্ৰত ছোৱালীৰ ক্ষেত্ৰত কি হয়, থ্ৰেডিং হয়, চেলাউৰি হয়, চকু, কাণ, নাক সকলো ওপৰতে গ্ৰুমিঙৰ ওপৰত কাম কৰিব পাৰি। গতিকে সেইটো যদি ভালদৰে ছোৱালীবিলাকে শিকি লয়, এইটো ইণ্ডাষ্ট্ৰিত কাম কৰিব পাৰিব। অকণমান স্কিল ডেভেলপ কৰিব পাৰিলে ইয়াত স্বাৱলম্বী হোৱাৰো বহুতখিনি অপশ্যনছ আছে। গতিকে বিউটি এণ্ড ৱেলনেছৰ ভিতৰত পৰে এই গ্ৰুমিং পাৰ্টটো। চুলি, নখ, চকু সকলোবিলাকৰ ওপৰত ভালদৰে আয়ত্ব কৰিলে ইয়াত অপশ্যনছ আছে, এমপ্লয়মেণ্টৰ দিশত আগবাঢ়িব পাৰিব ডিগ্ৰী নহ'লেও। গতিকে এইটো এটা ইম্পৰ্টেণ্ট কথা ক'লোঁ। লাষ্ট যিটো অপশ্যনৰ কথা ক'ম সেইটো হৈছে মেকআপ আৰ্টিষ্ট। এতিয়া মেকআপ আৰ্টিষ্টৰ ডিমাণ্ড লাহে লাহে বাঢ়ি গৈছে। কোনোবা ছোৱালীয়ে যদি মেট্ৰিক পাছ কৰিছে, কোনোবাই যদি হাই ছেকেণ্ডেৰী পাছ কৰিছে, মেকআপৰ ওপৰত যদি অলপ কোৰ্চ এটা কৰি লয়, মেকআপ আজিৰ সময়ত বিয়া সবাহ সকলোতে মেকআপৰ প্ৰয়োজন। গতিকে মেকআপ ভালদৰে যদি আপুনি কৰিব পাৰে, আপোনাৰ যদি স্কিল আছে, আপুনি যদি প্ৰমোট কৰিব পাৰিছে লাহে লাহে, এইটো লাইনত আপুনি বহুত অপশ্যনছ আছে, কাম কৰিব পাৰিব। বিশেষকৈ টাউনীয়া এলেকাত এইবিলাকৰ বহুত ডিমাণ্ড। গতিকে ছোৱালীবিলাকে যদি এই কোৰ্চবিলাক কৰে, কি হয়, এই কোৰ্চবিলাকৰ মৰণ নাই। গতিকে ছোৱালীবিলাক আগবাঢ়ি আহক। ফাইনেন্সিয়েলি আগবাঢ়িবৰ কাৰণে এনেকুৱা কিছুমান কোৰ্চ কৰিলে ছোৱালীবিলাকে এমপ্লয়মেণ্টৰ দিশত আগবাঢ়ি যাব পাৰিব। যদিহে ডিগ্ৰী পঢ়িবলৈ বা হায়াৰ ষ্টাডিজৰ কাৰণে পইচা নাই, গতিকে খুব কম ন্যূনতম পইচাত এইবিলাক কোৰ্চ কৰি পেলাই আপুনি স্বাৱলম্বী হ'ব পাৰিব। গতিকে মেকআপৰ যিটো কথা ক'লোঁ, মেকআপৰ ভিতৰত মেহেন্দি আৰ্টিষ্টটো পৰে। গতিকে মেহেন্দিটো আচলতে ছাইডকৈ ধৰা যায়, কিন্তু হ'লেও এইবিলাক মেকআপৰ ওচৰে পাজৰে এইবিলাক কোৰ্চ হয়। গতিকে মেহেন্দি আৰ্টিষ্টটো যদি আপুনি শিকি লয়, তাৰ লগত মেহেন্দি কেনেকৈ ডিজাইনত আঁকিব লাগে সেইবিলাক শিকি ল'লে কি হ'ব, আপুনি এইবিলাক লাইনত ভালদৰে কাম কৰি পেলাই নিজে অকলশৰীয়াকৈও কাম কৰিব পাৰিব, বা লাহে লাহে আপুনি ইয়াক স্কেল আপ কৰি পেলাই এটা টীম বনাই ইয়াৰো ওপৰত কাম কৰিব পাৰিব। বহুত উদাহৰণ আছে, আপুনি ইনষ্টাগ্ৰাম পেজত চালেই দেখিব, বহুত মহিলাই নিজকে টীম বনাই নিজে বিজনেছ কৰি আছে এইবিলাক লাইনত। ভালদৰে আয়ত্ব কৰিব পাৰিলে নিশ্চয় এইবিলাক লাইনত আপুনি প্ৰফেচনেলি আগবাঢ়িব পাৰিব। গতিকে ছোৱালীবিলাক ওলাই আহক আৰু এইবিলাক বস্তু অকণমান চাবলৈ যত্ন কৰক, নিশ্চয় আপোনালোক আগবাঢ়ি যাব পাৰিব। যদিহে ভাল লাগে শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক, আৰু এই চেনেলটো নিজৰ বন্ধুবৰ্গ সকলোকে দেখাওক যদি আপুনি এই ভিডিঅ'টোৰ পৰা কিবা এটা হলেও ভেলু পাইছে। শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক। থেংক ইউ।